खुलुमबाय NBN मोनाबिलिनि रादाबखौ फरायदों आं जारिमिन बरगयारि दिनै 5 जुन मुलुगनां आबहावा सान मुलुगनां आबहावा सानजों लोब्बा लाखिनानै दुलाराय बुहुमावनो बिफां गायनाय हाबाफारि मावफुंनायजों लोगोसे आसामनि गुबुन गुबुन ओनसोलफोरावबो बिफां फुलि गायनाय हाबाफारि मावफुङो बेबायदिनो BTCनि सदरसर क'क्राझार ओनसोलावबो दाब दाब जायगाफोराव गुबुन गुबुन आफाद गौथुम आरो NGOफोरा बिफां फुलि गायनाय हाबाफारि मावफुङो ओरैहाय BTC खुंथायनि बानजायनायावबो बड'फा नोगोराव थानाय सेक्रेटारिनि लांगोनायाव BTC खुंथाया बिफां फुलि गायनाय हाबाफारि मावफुङो মেনকান সার্ভাইভ কৰিব হ'লে আমাৰ এই প্লেনেটটো সাৰ্ভাইভ কৰিবলৈ অৰ্থাৎ আমি বাকী যি বস্তু কামেই নকৰোঁ কিয় আমি বায়ুটো হওক আমাৰ সম্পদবিলাক হওক আমাৰ এই দৰৱবিলাকেই হওক যিকোনো বস্তু আমি আমাৰ এনভাইৰনমেণ্টটোৰ পৰা আমি আচলতে আমি লওঁ সেইকাৰণে আমি এনভাইৰনমেণ্টটো আমি ভালকৈ ৰখাটোৱে আমাৰ সকলোৰে আমাৰ এইটো এটা আমাৰ ফাণ্ডামেণ্টেল ডিউটিজ লেভেলত প্ৰত্যেকটো স্তৰতে আমি আমাৰ পৰিৱেশটো আমি সুন্দৰভাৱে ৰখাটো আমাৰ এটা সংকল্প হ'ব লাগে এইখিনি কৈয়ে মই পুনৰ সকলোকে আৰু আমি এই 5 জুন 2020 চনটো তাৰ যিটো আদৰ্শটো সদায় আমাৰ মূল মন্ত্ৰ হিচাপে লৈ আমি আগন্তুক দিনবিলাকো সেইমতে আমি পৰিৱেশটো আমি বচাই ৰাখিবলৈ আমি চেষ্টা কৰিব লাগে এইখিনি কৈয়ে মোৰ এই সমূহ বক্তব্য সামৰণি মাৰিলোঁ ধন্যবাদ World Environment Day এনভাইৰনমেণ্টটো আমি কেনেকৈ ধৰণে প্ৰটেক্ট কৰিব পাৰিম সেইটোৱেইটো মেইন আজি উদ্দেশ্য আৰু গতিকে আমি এইবিলাক বৃক্ষৰোপণটোকে আমাৰ মেইন উদ্দেশ্য বুলি লোৱা হয় সেইটোৱেই আজি মেইন হয় আৰু যোনে যেনেকৈ পাৰে প্লেণ্টেশ্যন কৰিব লাগে আৰু একচুৱেলি এনেকুৱা ধৰণৰ হ'ব লাগে মই এনেকৈ ভাবোঁ যে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে একচুৱেলি টাৰ্গেটেড হয় কিন্তু তাৰ বাহিৰে আমাৰ একচুৱেলি বৃক্ষৰোপণটো আমাৰ প্ৰত্যেক দিনা আমাৰ সেইটো এটা উদ্দেশ্য থাকিবই লাগে যেনেকৈ ধৰণৰ কয় যে হাতত গুটি কেইটামান থাকিলেও এনেকৈ ছটিয়াই দিলেও তাৰে অন্ততঃ 5টা গজিব এনেকুৱা ধৰণৰ কথা গতিকে ৱৰ্ল্ড এনভাইৰনমেণ্টেল ডে আচলতে আজিতো টাৰ্গেটেড ডে হয় আজি আমি টাৰ্গেট যেনেকৈ কৰিছোঁ আমাৰ অনাৰেবল গভৰ্ণৰ ছাৰে যেনেকৈ কৈছে আমি আৰু সেইটো আমি এডিশ্যনেল 40 লাখছো আমি এটা টাৰ্গেট কৰি আমি যিটো গছ লগোৱা যি পদক্ষেপ যিটো লোৱা হৈছে এণ্টায়াৰ BTC এৰিয়াত আৰু এই প্ৰচেষ্টা একচুৱেলি আমাৰ চলিয়ে থাকিব আমাৰ অকল আজিৰ দিনটো টাৰ্গেটেড ডে হয় কিন্তু এইটো ইট উইল কণ্টিনিউ আমাৰ এনভাইৰনমেণ্টটো ইনক্ৰিজ ভাল ডেভেলপ কৰা এনভাইৰনমেণ্ট উন্নত কৰা সেইটো আমাৰ পদক্ষেপ চলিয়ে থাকিব थैंक you मख'बावनाय जायोदि मुलुगनां आबहावा सानजों लोब्बा लाखिनानै दुलाराय बर' फरायसा आफादाबो क'क्राझार जिल्लानि बिसमुरि पुलिस थानानि सिङाव थानाय बासबारि गोजौ फरायसालियावबो बिफां फुलि गायनाय हाबाफारि मावफुङो लाफैनो हानाय आलासि महरै दुलाराय बर' फरायसा आफादनि आफादगिरि मानिजाथाव दिपेन बर' लोगो गाहाय नेहाथारि खोरोमदाव औवारिजों लोगोसे दुलाराय बर' फरायसा आफादनि गासै बिबानगिरि लोगो नोंथांमोन फोरोंगिरि मानाव गेदेर प्रकाश दैमारि श्री धीरेन्द्रनाथ बसुमतारी आरो बेवहाय बाहागो लानो हानाय जिल्ला आफादनि आलासि बिथांमोनखौ बे समाव आं सिनायथि होनो आवगायदों बे समाव सिनायथि होनो सानदों दुलाराय बर' फरायसा आफादनि आफादगिरि मानाव गेदेर दिपेन बर' साननायजों बे समाव फरायनो लादों जोंनि गेजेराव धीरेन्द्रनाथ बसुमतारी बिथांखौबो बे समाव बासबारि गोजौ फरायसालिनि फरायनानै लानाय जाबाय आरो आङो लोगोसे दुलाराय बर' फरायसा आफादनिनो आरोबाव सुबुं फोनांजाबनो दा आङो सिनायथि होनाय हाबाफारि बे समाव दोननाय जाबाय दा
বিশ্ব পৰিৱেশ দিৱস বা ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে এই উপলক্ষে গোটেই অসমবাসী আৰু বড়োলেণ্ডবাসীয়ে ৰাইজক পোনপ্ৰথমে নিখিল বড়ো ছাত্ৰ সন্থা তৰফৰ পৰা আমি শুভেচ্ছা আমি জ্ঞাপন কৰিছোঁ। নিখিল বড়ো ছাত্ৰ সন্থা যোৱা 3 বছৰ আগতে আমি এটা কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু এটা মানে আমি শপত পাঠ কৰিছোঁ যে আমি অনাগত সময়ত আমি প্ৰায় 4 লাখ মানে গছ ৰোপণ কৰি পেলাই যি প্ৰকৃতিৰ ভাৰসাম্য বা ইক'লজিকেল বেলেঞ্চ মেইনটেইন কৰাত বা যি ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন বা ফৰেষ্ট কনজাৰ্ভেশ্যনৰ কাৰণে আমি কাম কৰি আহিছোঁ। আৰু আজিৰ তাৰিখত আমি কোকৰাঝাৰ জিলা এফচি আৰু নিখিল বড়ো ছাত্ৰ সন্থা আৰু বিষ্ণুমুৰীয়া আঞ্চলিক কমিটি যৌথভাৱে আৰু মানে ৰেঞ্জ অফিচাৰ আৰু বাছবাৰী হাইস্কুলৰ এই প্ৰাংগণত আমি এই অনুষ্ঠানৰ লগত একেলগে একত্ৰিত হৈ পেলাই আমি ইয়াত যি ট্ৰি প্লান্টেশ্যন প্ৰগ্ৰাম আমি ইয়াতে কাৰ্যসূচী আমি লৈছোঁ। আৰু ইয়াৰ যোগেদি আমি আহি থকা দিনত যাতে আমাৰ যি প্ৰকৃতি এই প্ৰকৃতিক আমি ঠিক ধৰণে আমি ৰাখিব পাৰোঁ আৰু এই প্ৰকৃতিক আমি বচাই ৰাখিব পাৰোঁ যাতে ইয়াত মানুহে জীয়াই থাকক আৰু প্ৰকৃতিও জীয়াই থাকক। আৰু লগতে যেতিয়া আমাৰ অঞ্চলত এই যি মূল্যৱান যি সম্পদ প্ৰকৃতিক আমি বচাই ৰাখিব পাৰিম, আমি জীৱ জন্তুৱে হওক বা মানুহে হওক আমি ভালদৰে আমি জীয়াই থাকিব পাৰিম। আৰু ইয়াৰ যি মানে ধ্বংসৰ যি কাৰ্যসূচী বিভিন্ন অঞ্চলত আজিৰ তাৰিখতো চলি আছে, আমি অসম চৰকাৰ বা ভাৰত চৰকাৰক আমি আহ্বান জনাব বিচাৰোঁ। আজি 5 জুন আমি আজি মানে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে এইটো আজি আমি পালন কৰিছোঁ। আজি ইয়াত আমি ৰেঞ্জ কম্পাউণ্ডত আমি মানে বহুত স্পেচিছ এতিয়া শাল, তিতাচপা আৰু নাহৰ আৰু অৰ্জুন এনেকৈ স্পেচিছ আমি লগাই আছোঁ এতিয়া। আজি আৰু মানে পাব্লিকত মোটামুটি 5,000 আমি ফুলি ডিষ্ট্ৰিবিউট কৰা হ'ল অলৰেডি।